এতিয়া আমি গম পাইছোঁ যে সেইটো সফলতা স্বৰূপ ইয়াত NDBৰ কাৰণে স্পেচিয়েল NDBৰ কাৰণে একো নাই বুলি আমি ক'ব লাগিব আৰু সেইটোৱে আজি প্ৰমাণিত হ'ল। আজি বড়োসকলৰ মাজত যিমান দল সংগঠন আছে আজি বুদ্ধিজীৱী মেলেমজীৱী তেখেতসকলে কৈ আছে যে এই একৰ্ডত একো নাই আৰু সেইটো সাংবিধানিক নহ'ব, সেইটো আইন হৈ পেলাই নাহিব। সেইকাৰণে সেইটো চুক্তি মানে ভাল নহ'ল বুলি তেখেতসকলে ক্ৰিটিচাইজ কৰি আছে। সেইকাৰণে আমি ভাবিছোঁ, আমিও বিশ্লেষণ কৰি চাইছোঁ আজি যি দফা NDBৰ কাৰণে ৰাখিছে তাতো আচলতে সঁচাকৈ আজি শান্তি চুক্তি হোৱা বুলি চবেই গম পায়। আমি চুক্তিত স্বাক্ষৰিত কৰিলোঁ, সেইটো চুক্তিৰ দ্বাৰা আমাৰ জেলত থকা মানুহ আমাৰ কেডাৰবিলাকে লিডাৰবিলাকে ওলাই আহিব লাগিছিল। এতিয়াও তেখেতসকলে যাৱজ্জীৱন মানে কাৰাদণ্ড হৈ পেলাই আছে। কিছুমানে আজি ফাঁচীৰ অৰ্ডাৰ তেখেতসকলে পায়েই আছে। তেখেতসকলে এই চুক্তি হৈছে যেতিয়া ইয়াৰ চুক্তিৰ মানে আগতেই তেখেতসকলে ওলাই আহিব লাগিছিল আৰু চুক্তি হোৱাৰ পিছতো তেখেতসকলে মুকলি আকাশত মানে আহি পেলাই মানে আমাৰ লগত সমাজৰ লগত থাকি পেলাই আজি কাম কৰিব পাৰিব আজি পৰিৱেশ হ'ব লাগিছিল। কিন্তু এনেকুৱা নহ'ল। আজি এই চুক্তি এটা প্ৰতাৰণাৰ চুক্তি। এই চুক্তিৰ দ্বাৰা আজি NDBৰ কোনো ধৰণৰ মানে কোনো লাভালাভ নহ'ব। আমাৰ ইয়াতে আমি দেখা পাইছোঁ যে আমাৰ কিছুমান দল সংগঠন আজি আপচুকে ধৰি তেখেতসকলে যি এতিয়া ভাল ধৰণে প্ৰক্ৰিয়া চলি আছে একৰ্ড ইমপ্লিমেণ্টেশ্যনৰ সম্পৰ্কে তেখেতসকলে কেতিয়াবা আমি আলোচনা কৰাৰ পিছত এপছুবিলাকেও যায়, তেখেতে আজি গৈ পেলাই আলোচনা কৰাৰ পিছত আমি NDBৰ সমস্যাবিলাক সমাধানৰ ক্ষেত্ৰত আমি কাম কৰি আছোঁ, আমি আলোচনা কৰি আছোঁ, চৰকাৰক আমি প্ৰেছাৰ দি আছে। এইবিলাক তেখেতসকলে মানে ৰাইজৰ মাজত বিভ্ৰান্তিকৰ কথা আজি কৈ আছে। কিন্তু যিবিলাক আলোচনা হ'ল সেইটো আলোচনা কোঅৰ্ডিনেশ্যন কমিটিৰ দ্বাৰা হৈছে। আমি কৰিছোঁ, কোনোবাই তাত মানে গৈ পেলাই মানে ক্ৰেডিট লোৱা এইবিলাক আচলতে কৰিব নালাগে, এপছুৱে কৰিব নালাগে। আচলতে আমাৰ NDBৰ যি পিষ্টক এইটো বহু ওপৰত আমাৰ BTAD আছে, ইয়াৰ ওপৰতে বহুত মানে ভাল এটা আমি MOS পালেহেঁতেন। আজি কিন্তু প্ৰমোদ বড়োৰ দৰে এপছুৱে তাত মানে তেখেতসকলে ইণ্টাৰফেয়াৰ কৰাৰ পিছত আমি যি পাব লাগিছিল, যি ডাঙৰ এটা চুক্তি হ'ব লাগিছিল, এই চুক্তিক আজি প্ৰমোদ বড়োৱে এপছুৱে আজি বেবৰিবাং আৰু তেনেকৈ ফেব্ৰিক মানে আমাৰ একৰ্ডত আলোচনাত তেখেতসকলে বহুত মানে মিছলিডিং কাম কৰি আছে। আৰু সেইকাৰণে আজি একৰ্ডটো চবৰ কাৰণে আজি NDBৰ কাৰণে আৰু বড়োসকলৰ কাৰণে ভাল হোৱা নাই বুলি আজি আমি কোৱা নহয়, আজি ইণ্টেলেকচুৱেলবিলাকে বুদ্ধিজীৱীবিলাকে এইবিলাক কৈ আছে। আৰু সঁচাকৈ প্ৰমোদ বড়োৱে এই চুক্তিক মানে ধ্বংস কৰিছে আৰু NDBৰ যি 34 ইয়াৰ্ছ ষ্ট্ৰাগল, যি ছেক্ৰিফাইচ ত্যাগ আমি কৰিছিলোঁ সেইটো বিনষ্ট কৰিছে। আৰু তেখেতে এইটো কামটো কৰিব নালাগিছিল। আচলতে এপছুৱে এই চুক্তিত আহিবই নালাগিছিল, কাৰণ অফিচিয়েলি NDBৰ লগতে হৈছিল। তাত তেখেতে মানে আহি পেলাই নষ্ট কিয় কৰিলে আমি সেইটো মানে সুধিবলৈ বাধ্য হৈছোঁ।